আজি আমি আপোনালোকক দেখুৱাম ভূত বাংলা সদৃশ এখন আৰক্ষী চকী। গহপুৰ অৰুণাচল সীমান্তৱৰ্তী এলেকা ৰাজগড়ত 1986 চনতে স্থাপন কৰা হৈছিল এখন তৰলদাৰী আৰক্ষী চকী। কিন্তু অজ্ঞাত কাৰণবশতঃ 1991 চনতেই অচল হৈ পৰিছিল এই আৰক্ষী চকী। বৰ্তমান হাবি জংঘল আৱৰ্জনাৰে ভূত বাংলা সদৃশ হৈ পৰিছে এই আৰক্ষী চকী। গহপুৰ মহকুমা ছাত্ৰ সন্থাই গহপুৰ অৰুণাচল সীমান্তৱৰ্তী এলেকা ৰাজগড়ত অবৈধ নাগৰিকৰ অনুপ্ৰৱেশৰ সংক্ৰান্তত শংকিত হৈ আজি ৰাজগড় এলেকাৰ পৰিস্থিতি বুজ ল'বলৈ গৈ এই আৰক্ষী চকীক গহপুৰ মহকুমা প্ৰশাসনে পুনৰুজ্জীৱিত কৰাৰ দাবী উত্থাপন কৰিছে গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই। অসম অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চল ৰাজগড়। এই ৰাজগড়ৰ পৰা গহপুৰলৈ প্ৰায় 9 কিলোমিটাৰ দূৰত্ব। অৰুণাচলত এখন আৰক্ষী চকী আছে সীমান্তৰ ভিতৰত, কিন্তু অসমত ৰাজগড় অঞ্চলত কোনো ধৰণৰ তেনেকুৱা আৰক্ষী থানাৰ ব্যৱস্থা নাই। এটা কথা উল্লেখ কৰিব লাগিব যে আপোনালোকে পিছফালে দেখিছে যিখন থানা, এইখন 86ত ইয়াত স্থাপন কৰা হৈছিল আৰু 91ত এইখন থানাখন ইয়াৰ পৰা উঠি গৈছিল। আমি এটা অসম অৰুণাচলৰ সীমান্তৱৰ্তী সম্পূৰ্ণ প্ৰশাসনিকভাৱে সুৰক্ষা দিবৰ কাৰণে, ৰাইজক সুৰক্ষা দিবৰ কাৰণে এই থানাখন পুনৰ আৰম্ভ কৰিবৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থা গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। অতি শীঘ্ৰে ইয়াত সীমান্তৱৰ্তী অঞ্চলত এখন থানা পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি গোটেই ৰাজগড়বাসী ৰাইজৰ সৈতে কথা বতৰা পাতি পুনৰ স্থাপনৰ কাৰণে দাবী জনাইছোঁ। গহপুৰ ৰাজগড়ৰ পৰা বিক্ৰমজিৎ ভূঞা, হেল্ল' গহপুৰ।